দৰ্শক বন্ধুসকল, আপোনালোকৰ এই বিনটো নিশ্চয় পৰিচিত বিন। এই বিনটো অসমত য'তে ত'তে আছে আৰু এই বিনটো কেতিয়াও উৰহি নহয়। মানুহে উৰহি বুলি ভাবে, কিন্তু ই উৰহি নহয়। এই বিনটো মই নিজে এটা নাম দিছোঁ। এই বিনটো চেইনৰ নিচিনাকৈ লাগে কাৰণে এই বিনটোৰ নাম চেইন বিন নাম দিয়া হৈছে। চাওক, এইজোপা এই গছ বহুত ডাঙৰ হয় আৰু এই বিনটোৱে মাটি নেবাচে। যিকোনো ঠাইতে ই হ'ব পাৰে, খালি দ মাটিত ই নহয় আৰু পানী ৰোৱা দ মাটি এনেকুৱাবিলাকত ই নহয়। বাম মাটি য'তে যেনেকৈ দিয়ক তেনেকৈ ই হ'ব আৰু যথেষ্ট বগায়ো। আৰু এই ধৰণে চেইনৰ নিচিনাকৈ ই ওলমি লাগে। এইটো ঠোকটো সৰুৱেই, এই ঠোকটো বহুত এহাত দীঘল হয়। মই দেখুৱাম আৰু আপোনালোকক। কিন্তু এই বিনটো মই সঁচৰ কাৰণে ৰাখিছোঁ। যেতিয়া অলপ পৰিণত হৈছে তেতিয়াই মই ইয়াক এনেকৈ পলিথিনেৰে ঢাকি দিছোঁ। এয়া চাওক, এনেকৈ পলিথিনেৰে ঢাকি দিছোঁ। কিয়নো যদি আপোনালোকৰ বাৰীত কেৰ্কেটুৱা থাকে তেতিয়াহ'লে এই বিনটো খাব। এই বিনটো যদিও বাকলিটো টান তথাপি খাব। গতিকে কেৰ্কেটুৱাৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে মই বিনটো এনেকৈ পলিথিন দি পেলাই ঢাকি ৰাখিছোঁ। কাৰণ সঁচটোতো ৰাখিবই লাগিব, খাই পেলালেতো শেষ হৈ যাব। সেইকাৰণে এই বিনটো মই এনেকৈ সঁচ ৰাখিছোঁ। যেতিয়া পৰিণত হ'ব, যেতিয়া ই পকিলে ক'লা হৈ যাব, ক'লা হোৱাৰ পিছত এই গুটিটো নিজে ফাটি ওলাই যাব। ফাটি ওলাই যোৱাৰ পিছত গুটি দুটা দুটাকৈ দি যাব। আপোনাৰ বিনজোপা বগাবলৈ দিব, যথেষ্ট পৰিমাণে বহল হ'ব। চাং দিলে বেছি ভাল হয়, কাৰণ ওলমি লাগে। তেতিয়া চাং দিলে ই যথেষ্ট পৰিমাণে লাগিব। বহুত ওখ গছত বগাবলৈ দিলে সুবিধাজনক নহয়, পাৰিবলৈ দিগদাৰ হয়। গতিকে চাং দিয়ক বা জেং দিয়ক, কিবা এটা কৰিব লাগিব। এইখিনি ওখলৈ ইয়াক বগাবলৈ দিব নোৱাৰি, কাৰণ ই বহুত দূৰলৈকে বগাই যায় আৰু পিছত ইয়াক ছিঙি অনাটো অসুবিধা হয়। গোটেই গছডাল বৰ থুনুকা, গছডালকে মানে ছিগি গুচি আহে আৰু তেতিয়া আপোনাৰ বিনবিলাক আৰু হেৰি নহয়। এয়া চাওক, এইবোৰ বিন য'তে যেনেকৈ তেনেকৈ লাগি গৈছে। গতিকে এনেকৈ যথেষ্ট পৰিমাণে লাগে। এজোপা গছতে বহুত পৰিমাণৰ বিন লাগিব। আপোনাৰ 10জোপা বিন দিলে আপোনাৰ বিনখিনি আপুনি শুকাই মানে থৈ দিব পাৰিব, পিছত খাব পাৰিব। কিন্তু খোৱাৰ এটা প্ৰচেছ আছে, সেই প্ৰচেছতহে খাব পাৰিব, এনেই আপুনি খাব নোৱাৰে। সেই প্ৰচেছটোত খালে আপোনাৰ মানে দালি চালিবিলাকো ৰাহি হৈ যাব আৰু বিভিন্ন ধৰণৰ আইটেম বনাই আপোনালোকে খাব পাৰিব। মই তাৰে এটা আইটেম আপোনালোকক দেখুৱাম আৰু কেনেকৈ ইয়াক মানে বনাব পাৰি, কেনেকৈ ইয়াক গুটিটো উলিয়াব পাৰি, সেইটো প্ৰচেছো মই আপোনালোকক দেখুৱাম। এয়া বিনখিনি কেনেকৈ ডাঙৰ হয়, এয়া মই খাবলৈ আনিছোঁ গছৰ পৰা পাৰি পেলাই। এইটো কেনেকৈ খাব পাৰি, খোৱা প্ৰচেছটো মই আপোনালোকক কৈছোঁ। এই বিনটো আপোনালোকে ছিঙি ল'লে, থোকৰ পৰা ছিঙি লৈ অলপ সৰহ পানী দি এই বিনটোৰ সৈতে গোটেইটোৰ সৈতে সিজাই দিয়ক। যথেষ্ট পৰিমাণে বইল কৰক। বইল কৰিলে দেখিব যে ইয়াৰ গায়েদি এটা ফাট মেলি গৈছে। এই ধৰণে এই বিনটোৰে ফাট মেলি গৈছে। ফাট মেলি গ'লে ইয়াৰ ভিতৰত থকা যিটো গুটি আছে সেই গুটিটো ওলাই পৰিব। আৰু গুটিটো উলিয়াই পিনি এনেকৈ আনি পিটিক মাৰি দিলে গুটিটোৰ ওপৰত যিটো বাকলি থাকে সেই বাকলিটো এৰাই গুচি যাব। তেতিয়া আপোনাৰ খাব পৰা বিনটো ওলাই যাব। গতিকে বিনটো উলিওৱা প্ৰচেছটো তেনেই সহজ, খালি এইটো সিজাব লাগিব। বইল নকৰিলে বা নিসিজালে ইয়াক মানে গুটিটো উলিওৱাটো বহুত কঠিন। তাৰপিছত যেতিয়া গুটিটো ওলাব, আপুনি ঘুগুনি কৰি খাওক, দাইল বনাই খাওক, কোনো অসুবিধা নাই। আপোনাৰ যি মানে যেনেধৰণে আপোনালোকে খাব বিচাৰে গুটিটো উলিওৱাৰ পিছত তেনেধৰণে আপোনালোকে খাব পাৰিব। এই প্ৰচেছটো নজনাৰ কাৰণে আমাৰ মানুহবিলাকে, আমাৰ গৃহস্থবিলাকে এই প্ৰচেছটো নজনাৰ কাৰণে এই বিনটো খাবলৈ যথেষ্ট অসুবিধা পায়। কাৰণ ইয়াৰ এটা চিৰাৰ পৰা গুটি উলিওৱাটো ইমান সহজ কথা নহয়। কিন্তু সিজাই দিলে তেতিয়া সহজ, নিজে ফাটি গ'ল আৰু ফাটি যোৱাৰ পিছত গুটিটো ওলাই গ'ল। গুটিটো পিটিক মাৰি দিলে যিটো খাবলগীয়া বিন সেইটো ওলাই গুচি গ'ল। গতিকে তেনে সহজ প্ৰচেছ। আপোনালোকে খাই চাব, তাৰপিছত দেখিব যে এই বিনটো খায়েই থাকিবলৈকে মন যাব। কিন্তু ভুলতো নাভাবিব যে এইটো উৰহি, কেতিয়াও এইটো উৰহি হ'ব নোৱাৰে। আৰু মই ইয়াৰ এটা কৈছোঁ, এতিয়া ইকনমিক পাৰপাছটো কৈছোঁ। এই বিনটো ব্যৱহাৰ কৰিব জানিলে ইয়াৰ গুটিটো মানে অন্ততঃ 3-4 মাহলৈ সঞ্চিত কৰি ৰাখিব পাৰি বা এবছৰলৈকে সঞ্চিত কৰি ৰাখিব পাৰি। আৰু গুটিটো আপোনালোকে তিয়াই থ'ব লাগিব। ৰাতি ভালকৈ তিয়াই থ'লে সি মানে ফুলি যাব। ফুলি যোৱাৰ পিছত আকৌ তাক বইল কৰি গুটিটো পিটিক মাৰি দিলে আকৌ গুটিটো ওলাই যাব। গতিকে সেই প্ৰচেছটো ইয়াক কৰিব পাৰি। কিন্তু সেইধৰণে প্ৰচেছত উলিয়াবলৈ হ'লে বিনটো পকিব লাগিব।
পকিলে ক'লা হৈ যাব আৰু তেতিয়া পকিলে ক'লা হৈ গ'লে তাক অকণমান টুকুৰিয়াই দিলে গুটিটো ওলাই পৰিব। গতিকে সেই ওলাই যোৱা বগা গুটিটো আপোনালোকে বছৰেকৰ কাৰণে সঞ্চিত কৰি ৰাখিব পাৰিব। গতিকে এই বিনটো ব্যৱহাৰ কৰিলে আপোনালোকৰ কিছুমান ইকনমিক প্ৰব্লেমো অৰ্থনৈতিকভাৱে আপোনালোকৰ কিছুমান সমস্যা সমাধান কৰাটো ই সহায় কৰিব। মই ভাবোঁ যে এই বিনটো জনপ্ৰিয় হওক আৰু এই বিনটো য'তে ত'তে সহজতে হয়। গতিকে কৃষক ৰাইজৰ মাজত ইয়াক প্ৰচলিত হওক, সেয়ে মই এইটো ভিডিঅ' যোগে আপোনালোকক দেখুৱাইছোঁ।